Hi, welcome to Bindass Assam vlog. তো এতিয়া আমি কেদাৰ যাই আছো আজি হাজোখন দেখুৱাম গোটেই আপোনালোকক তো চাই থাকক ভিডিঅ'টো হাজো পঞ্চতীৰ্থ আজি গোটেই দেখুৱাম তো আমি কেদাৰ আহি পালোঁ এয়া কেদাৰ এই ইয়াত আমি কেদাৰৰ মানে কি কেদাৰৰ তলত আছোঁ বৰ্তমান চিৰিত উঠি নাযাওঁ এতিয়া আমি যিহেতু ৰাইডত আহিছোঁ চ' ইমান আৰু খোজ কঢ়া নকৰোঁ আৰু এতিয়া আমি ধাৰেশ্বৰী মন্দিৰৰ মানে ওপৰত আমি 1 কিলোমিটাৰমান যাব লাগিব 1 কিলোমিটাৰমান যাই আমি তাত মানে আপোনালোক ভিউটো দেখুৱাম চাই থাকক জান মৰি গেছি তাতে 1 কিলোমিটাৰ যোৱা ধেমালি নহয় তথাপি গৈছোঁ আৰু উপায় নাই জোচত গৈছোঁ এইটো মইতো বহুত তলতে আছোঁ বহুত তলত আছোঁ আলু ঐ ইমান তলত আহা চাক না কি ভিউ এই ব্ৰহ্মপুত্ৰ দেখা পাই ইয়াৰ পৰা মানে ব্ৰহ্মপুত্ৰত মজা ভিউ আহিব ওচৰগিলাতো যাই থাকে দূৰগিলা আহিব মজা লাগে যাই ইয়াত আৰু ওপৰত যাবা আছে আমি গোটাই যোৱাই নাই একদম ওপৰৰ পৰা ভিউ চাক এতিয়া আমি পুৱামক্কা যাম মানে আমি ধাৰেশ্বৰীৰ পৰা আহিছোঁ এতিয়া ধাৰেশ্বৰীৰ পৰা আহি এতিয়া পুৱামক্কা যাব লাগিব পুৱামক্কা যোৱাৰ পিছত আমি মাধৱ মন্দিৰত উঠিম মাধৱ মন্দিৰত উঠি ঘৰত যাম চাই থাকক Nó rồi. Cái này đi đi.
কেদার মন্দির। Bindass Assam vlog. Itu Madhab Mandir. Ini dah bersih beramu dah kalau tu. Puan muka sana oliver karon beri gal buat. So next time jam. Jam korot jas. Ya korot jawa. Beri gal. Baru bye bye bye.